স্পেচিফিক ইনপুট এটা আছিলে আপোনাৰ এই কুকুৰ কটা আমাৰ পাইকান কুকুৰ কটা ৰাস্তাইদি এটা ফেঞ্চি ডাইলৰ এটা ডাঙৰ কনচাইনমেণ্ট গৈ আছে বুলি সেই মৰ্মে মই মানে DSP হেডকোৱাৰ্টাৰ আৰু আমাৰ IPS প্ৰবেশনাৰ মেডাম আছে আৰু আপোনাৰ OC কৃষ্ণাই IC কুকুৰ কটা এণ্ড 152 বেটেলিয়নৰ CRPF লৈ আমি স্পেচিয়েল নাকা লগাওঁ কেইবা জেগাতো তাৰপিছত এখন আপোনাৰ ডিজায়াৰ দেখা গ'ল যে সন্দেহজনকভাৱে আপোনাৰ মুভমেণ্ট কৰিছে তাৰ পাছতে এখন বলেৰো পিকআপো দেখা গৈছিলে দুইখনৰ মাজত কথা হৈ মানে মুভমেণ্ট কৰি আছিলে দুইখন গাড়ী আমি অন বেচিছ অফ স্পেচিফিক ইনপুট ইয়াতে যেতিয়া কাছুমাৰীত আপোনাৰ ৰাস্তাৰ ওপৰতে আমি ৰখালোঁ তেতিয়া দেখা গাড়ীখনত আপোনাৰ চিমেণ্টৰ বেগ আৰু হেৰিৰ তলত কনচিল কৰি ৰখাৰ অৱস্থাত 5075 নাম্বাৰ্ছ কাফ চিৰাপ ফেঞ্চিডেল যিটো কাফ চিৰাপ সেইটো হেৰি কৰা হৈছে ৰিকভাৰ কৰা হৈছে তিনিজন মানুহ এতিয়ালৈকে আপোনাৰ এৰেষ্ট কৰা হ'ল শহীদুল ইছলাম বছিৰুদ্দিন আব্দুল ৰছিদ গোটেইকেইজনৰ দুজনৰ ঘৰ ডেগদোৱা আৰু এজনৰ গোৱালপাৰা টাউনত এতিয়া আপোনাৰ আমাৰ ইনফৰমেশ্যন মতে বস্তুখিনি তুৰালৈ নি আছিলে আৰু আগতেও কেইবাবাৰো কৰে বুলি কৈছে সেয়াই চাৰ্চ অপাৰেশ্যন বজাৰ মূল্য চাওক এনেই আপোনাৰ কোৱা মতে মাৰ্কেট ৰেট 450ৰ পৰা 500 টকাত তেওঁলোকে বেচে বুলি কৈছে তেতিয়াহ'লে আপোনাৰ 25 লাখ 20 লাখৰ পৰা 25 লাখৰ ভিতৰত হ'ব এই কেছত আগতো জড়িত আছিলে নেকি আগতে মানে আমাৰ ইনফৰমেশ্যন আছিলে বহুত দিনৰ পৰা প্লেন কৰি থকা হৈছিলে কিন্তু সদায় পৰা হোৱা নাছিলে কাৰণ তেওঁলোকৰ আপোনালোকে দেখিছে এখন ডিজায়াৰ আগত যায় সিহঁতি ৰাস্তাটো চাই যায় মানে সদায় ডিজায়াৰ এখন যে আহিব নহয় চাই যায় পুলিচ আছে নি চেকিং আছে নি তেনেকৈ কৰে আজি যথেষ্ট CRPF যথেষ্ট হেল্প কৰিলে তাৰপিছত এটা ডাঙৰ অপাৰেশ্যন তাৰ ছাকচেছফুল